নমস্কাৰ বন্ধুসকল, মই বহুত দিনৰ মূৰত আজি আহিছোঁ। একচুৱেলি ঘৰত মোৰ অসুবিধা চলি আছিল, চ' সেইবাবে মই আহিব পৰা নাই। মই আজি ভিডিঅ' বনাব পৰা নাই, মানে মাৰ বেমাৰ। চ' আমাৰ ঘৰত তেনেকুৱা কাম কৰিব পৰা কোনো মানুহ নাই, যিহেতু আমাৰ তিনিটাই ল'ৰা হয়। সেইবাবে মানে মই কৰিবলগীয়া হয় ঘৰৰ সকলোবোৰ কাম। চ' সেইটো কাৰণে মই আজি আপোনালোকক ভিডিঅ' দিব পৰা নাই কেইদিনমানৰ পৰা বুলি। চ' আজি দেউতাই কৈছে যে ধাননি পথাৰত চাচোন, ধানত পোকে ধৰিছে নেকি। ত' সেইকাৰণে মই ভাবিলোঁ সুবিধাটো ভাল আছে, গতিকে মই আজি যাওঁ আৰু আপোনালোককো ভাবিলোঁ মই দেখাই দিওঁ আমাৰ ধাননি পথাৰখন। গতিকে আপোনালোকেও চাই পেলাই যদিহে মানে ভাল লাগে আমাৰ ধাননি পথাৰখন, তেতিয়াহ'লে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ একেবাৰে নাপাহৰিব। মই আপোনালোকক লৈ যাওঁ। তো আমি এতিয়া গৈ আছোঁ। এয়া মই চেণ্ডেল পিন্ধোঁগৈ, লগাই যাওঁ। মই এতিয়া 15 নং ৰাষ্ট্ৰীয় ঘাইপথ ক্ৰছ কৰিম। ঘৰৰ পৰা বিশেষ দূৰ নহয়, চ' সেইবাবে মই আপোনালোকক দেখাই দিওঁ। ইফালে গ'লে আপোনালোকে, অৰ্থাৎ উত্তৰ ফালে গ'লে মানে আপোনালোকে বালিপাৰা যাব পাৰিব, আৰু দক্ষিণ ফালে গ'লে মানে আপোনালোকে মিছন চাৰিআলি যাব পাৰিব। এইটো হৈছে দক্ষিণ ফাল। এতিয়া মই যাম চিধা ক্ৰচিং। আমি গৈ আছোঁ খেতি পথাৰলৈ। দেখিছে আপোনালোকে জংঘল, অৰ্থাৎ অৰণ্য, কিন্তু নহয় অৰণ্য। ঘৰ বনাইছে, এতিয়া চব পথাৰ মাজতো ঘৰ। চ' এইফালে হ'ব আমাৰ বিজয়নগৰ। চ' এই মাটি চব চাৰিওফালে বিক্ৰী হৈ গৈছে। গুৱাহাটীৰ দৰে হ'বগৈ ফটোশেষত। পিছত কৃত্ৰিম বান হ'ব। চ' গুৱাহাটী মহানগৰখনো এদিন এনেকুৱাই আছিলে। চ' এতিয়া লাহে লাহে আমাৰ ফালেও এয়া দেখিছে আপোনালোকে চাৰিওফালে ঘৰ হৈ গৈ আছে। গতিকে কি ক'ব, তলফালে চাবলগীয়া আছে, বুজিছেনে? গাতেই গাত আৰু বোকা, পানী ভৰি আছে। গতিকে খেতি পথাৰলৈ যোৱা ৰাস্তাটো এনেকুৱাই হ'ব। আহক গৈ থাকোঁ, আপোনালোকে মোৰ লগতে সংগী হৈ গৈ থাকক। চ' বন্ধুসকল, আমি বৰ্তমান আহি পাইছোঁহি। গতিকে আহক, ইয়াতো একেবাৰে উশাহ মুখৰা মানে পথ, সেইখিনি অকণ প্ৰব্লেম হৈ আছে। আহক বাৰু, আপোনালোকে লগে লগে জংঘল ফালি যাব লগা হৈছে। থাকক, লৈ যাওঁ আমাৰ ধাননি পথাৰৰ মাজলৈ। বেকগ্ৰাউণ্ডটো চাওক, এটা সুন্দৰ পৰিৱেশ, ধুনীয়া সুন্দৰ সেউজীয়া। যিমান দূৰলৈকে আমাৰ চকু যাব, সিমান দূৰলৈকে কেৱল সেউজীয়া। দেখিছে আপোনালোকে, সেউজীয়া। চ' এনে পৰিৱেশৰ মাজতে এতিয়া আমি ফাইনেলি পাই গৈছোঁহি। এতিয়া মই আপোনালোকক দেখাব গৈ আছোঁ সোণাৰু গছ। চ' সোণাৰুৰ এয়া বীজৰ লাঠি কেইডাল, এডাল ডাণ্টা কেইডাল চাওক আপোনালোকে। ডাণ্টা মই দেখাই দিছোঁ দেই, ধৰি দেখাই দিম দেই। সোণাৰ মোতকৈ বহুত ওখত আছে। এইডাল হৈছে
সোণালী আৰু ভাল লাগে সোণাৰু গছৰ ফুল। চ' আমাৰ চাৰিওপাশে সোণাৰু হ'লে মানে বেছি ভাল লাগে, হালধীয়া হালধীয়া হৈ থাকে। সোণাৰু, কৃষ্ণচূড়া, ৰাধাচূড়া, কাঞ্চনমতী থাকিব লাগে। চ' এতিয়া মই গৈ আছোঁ, আহক আপোনালোকে লৈ গৈ আছোঁ আপোনালোকক। এতিয়া আপোনালোকে ফেচটো দেখি নাপাব, অকণমান নামিব লাগিব, গতিকে চেণ্ডেলযোৰ খুলি লওঁ ৰ'ব। চ' আহক ভাল বস্তু এটা দেখাওঁ। যিসকলে পথাৰত মানে গৈছে তেওঁলোকেতো বাৰু জানেই, যিসকলে নাই যোৱা তেওঁলোকে নাজানে, গতিকে মই দেখাই দিছোঁ। এইটো চাওক, এয়া এইটো হৈছে কি জানেনে? এইটো হৈছে ঠোহা। এইটো ঠোহা। ই মাছ ওলাই গ'লগৈ। ইয়াত কি হয়, এইফালেদি মাছ সোমাই এইফালে জমা হৈ থাকে বোলে, এইটো ঠোহা। আহক ঠোহা দেখুৱালোঁ, আপোনালোকে দেখিলে। মই আপোনালোকক দেখাইছোঁ আমাৰ খেতি পথাৰ। চ' এইখিনিৰ পৰা আমাৰ খেতি পথাৰ আৰম্ভ হৈ আছে। এইখিনিৰ পৰা সেই বাঁহ গছজোপা দেখিছে, বাঁহৰ কণাটো। চ' সেই কোণাটোলৈকে, কোণাটোৰ পৰা চিধা এনেকৈ দি আহি আকৌ এই কণৰ গছডাল যিডাল দেখিছে, সৰু গছডাল, এই হালধীয়া ফুল ফুলি আছে। চ' সেইখিনিৰ পৰা আমাৰ এতিয়া আৰম্ভ সিফালে সেই বাঁহৰ ওচৰলৈকে। এতিয়া বাঁহৰ পৰা এনেকৈ দি ঘূৰি আহিব, সেই ডাঙৰ গছডাল দেখিছে চুকৰ, সেই গছডালৰ পৰা সেইটো লাইন। চ' এইখিনি হৈছে আমাৰ খেতি পথাৰ। চ' এতিয়া আমি চাওঁ খেতি পথাৰত সেইখিনি পোকে ধৰিছে। চ' আহক মই আপোনালোকক দেখাই দিওঁ কোনখিনি পোকে ধৰিছে। এইখিনি অলপ পোকে ধৰিছে। চ' আহক মই আপোনালোকক দেখাইছোঁ। এয়া দেখিছে, বগা বগা হৈ আছে, অলপ বগা বগা হৈ আছে অলপ। চ' এইখিনি পোকে ধৰিছে আৰু এয়া অলপ অলপ এয়া হৈছে, এয়া বগা বগা হৈ গৈছে। চ' এইখিনিও পোকে ধৰিছে, তাকে চাইছোঁ মই। প্ৰকৃতিৰ অপুৰন্ত ভাণ্ডাৰ। এয়া চাওক, প্ৰকৃতি আমাক কি দিয়ে নাই, কি ধুনীয়া ফুল দিছে। দেখিছে, ইয়াতে বগা বগা ফুলো আছে। খেতি পথাৰৰ মাজে সেয়া হালধীয়া ফুল, এয়া ভোমোৰা পৰি আছে। চ' এই দেখিছে ভোমোৰাতে কেনেকৈ ফুলৰ মৌ চুহি আছে। চ' আৰু এটা ডাঙৰ কথা কওঁ, মানে সেইটো সময়ত মোৰ লাজ লাগিছিলে। চ' মই সেইটো কাৰণে প্ৰথম যিহেতু মই ইউটিউব চেনেলটো খুলিছিলোঁহে, একচুৱেলি তেতিয়া মই মানে আপোনালোকক নেদেখালোঁ, কিন্তু এতিয়া মই জাষ্ট কৈ দিওঁ আপোনালোকক। মই এয়া যে ধান দেখিছে, ধান ৰুইছে এয়া, আৰু এইখিনি এই দৰাটোত আমি আফালখিনি আমি ৰুইছোঁ, আমি মানে ল'ৰা মানুহে ৰুইছোঁ। চ' মোৰ লগত আছিলে, মোৰ ভাগিন আছিলে, ভতিজা আছিলে, তেওঁ সকলোৱে আমি মিলি পেলাই এইটো দৰা ৰুইছোঁ। আৰু সিফালে মানে ধৰক আপোনাৰ হেৰি আছিলে, ধান ৰোৱা মানুহ লগাইছিলোঁ। চ' আমি তেওঁলোকৰ লগতে মিলি পেলাই আমিও ৰুইছিলোঁ। চ' সেইটো সময়ত লাজ লাগিলে আৰু নকৰোঁ আৰু দেখুৱাবলৈ কাৰণে। বন্ধুসকল, এইখিনিতে মই এটা আপোনালোকক প্ৰশ্ন কৰিছোঁ, অৰ্থাৎ সাঁথৰ। আপোনালোকে সেই সাঁথৰটোৰ উত্তৰটো দিব বুলি আশা ৰাখিলোঁ। যদি নিদিয়ে বাৰু মই দি দিম বাৰু, কমেণ্ট বক্সত উত্তৰটো জনাই দিব, কিন্তু তথাপিতো বাৰু মই উত্তৰটো কৈ দিম আপোনালোকক। চ' এনেকুৱা এটা মানুহৰ নাম কওক, যিটো মানুহক মানুহে খাই দিয়ে, জানেনে? চ' জনাব আপোনালোকে। এয়া হৈছে সেয়া বৰা। মই এইটো কাৰণে আপোনালোকক দেখাইছোঁ, কাৰণ এই বৰা ধানখিনিয়ে আমি ৰুইছিলোঁ। এইটো চাইডে চাওক, এইখিনি ওখ হৈ আছে যিখিনি, সেইখিনি বৰা হয়, আৰু সিফালৰখিনি ৰঞ্জিত হয়। এইখিনি আমি ৰুইছিলোঁ সৰু সৰু পোৱালি কেইটামানৰ সৈতে। চ' এইখিনিয়ে হয়, সেইটো কাৰণে আপোনালোকক দেখাই দিছোঁ দেই। ব'লক এতিয়া
আজিৰ এই ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগিলে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে নিজৰ বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব। আৰু যদিহে কোনোবা নতুনকৈ মোৰ এই চেনেলটোলৈ আহিছে, মই তেওঁলোকক অনুৰোধ কৰিছোঁ তেওঁলোকে যাতে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু সেই নটিফিকেশ্যন বেলটো বজাই দিয়ক, যাতে আহি থকা সময়ত যিবোৰ মই ভিডিঅ' দিওঁ সেইবোৰ আপোনালোকে সোনকালে আগতীয়াকৈ মেছেজটো পাই যাব। চ' পৰৱৰ্তী ভিডিঅ'ত আপোনাক লগ পোৱাৰ আশাৰে জয় আই অসম।